এতিয়া চৰকাৰ হৈ আজি যে বল্লমগুৰি ITI-খন উদ্বোধন কৰিব পাৰিলোঁ অফিচিয়েল MCLA ফালৰ পৰা এখন চেংচন পোৱা গৈছিলে এইখন বিল্ডিঙৰ কাৰণে, কিন্তু বহুত বছৰ এনেই পৰি থাকিল বিল্ডিংখন অৱহেলিত অৱস্থাত পৰি আছিলে আৰু সেইকাৰণে কেইটামান জেগাত ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াত বিশেষকৈ বাউণ্ডেৰী ৱাল নথকাৰ কাৰণে এইখন কেইটামান বস্তু মানে তেনেকুৱা দুচক্ৰবিলাকে অকণমান নষ্ট কৰিছে বা লৈ গৈছে। তো যিয়ে নহওক, আমি এতিয়া আমাৰ চৰকাৰখন অহাৰ পিছত বিশেষকৈ মই যেতিয়া এইখন ডিপাৰ্টমেণ্টৰ দায়িত্ব পালোঁ, পোৱাৰ লগে লগে সকলোখিনি ITI ক'ত কি ধৰণে ফাংচন হৈ আছে এইখিনি খবৰলৈকে মই গম পালোঁ যে 4খন এনেকুৱা ITI আছে যিবিলাক এতিয়াও ফাংচনেল নহয়, আৰু সেইখিনি কথা মই আমাৰ চিফ মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ আৰু তেখেতে বিশেষ এইটোত মানে ৰেছপন্স তেখেতে আগবঢ়াইছিলে। তেখেতে কৈছিলে যে ITI-খিনিক আমি নিশ্চিতৰূপে ফাংচনেল বনাব লাগিব, কাৰণ বহুত ল'ৰা ছোৱালী আনএমপ্লয়েড হৈ আছে, তেখেতসকলক আমি এটা প্লেটফৰ্ম দিব লাগিব আৰু দৰকাৰ হ'লে আকৌ বঢ়াব লাগিব। তো সেই হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিফ মহোদয়ৰ, যিটো আমি এটা মানে সহায় পালোঁ বা সঁহাৰি পালোঁ বা ছাপৰ্ট পালোঁ, কাৰণ আমাৰ চিফ ডিপাৰ্টমেণ্টত নট ইভেন 1 crore মানে আমাৰ ইয়াৰলি বাজেট আছিলে, 1 কোটি টকাও নাছিলে আমাৰ বাজেট আমাৰ চিফ ডিপাৰ্টমেণ্টত। কিন্তু মই EM হোৱাৰ পিছত তেখেতে নিজৰ ফালৰ পৰা চিফ মহোদয়ে এটা এডিশ্যনেল বাজেট মোক দিলে বা এইখন ডিপাৰ্টমেণ্টক দিলে, আৰু সেই ডিপাৰ্টমেণ্টক দিয়াৰ পিছত আমাৰ গোটেইখিনি যিমান মানে এক্সিষ্টিং ITI সকল আছিলে, য'ত মানে যি ট্ৰেডৰ মানে ডিমাণ্ড আছিলে, তাত আমি আকৌ ডাবল কৰি দিলোঁ। নতুন ট্ৰেডবিলাক আমি ইণ্ট্ৰডিউচ কৰি দিলোঁ, যাৰ যিবিলাক ট্ৰেডৰ মানে এতিয়া ডিমাণ্ড আছে, আৰু যিবিলাক নন ফাংচনেল তাৰ ভিতৰত আমাৰ বল্লমগুৰি, কাজিগাঁও আৰু এইফালে নিলিবাৰী, আমাৰ কাজলগাঁও আৰু এটা শুক্লাই, এই 4খন নন ফাংচনেল হৈ আছিলে। আমি চিফ ছাৰে ক'লে যে এইবিলাক আমি ইমিডিয়েটলি ফাংচনেল বনাব লাগে, যিখিনি সামগ্ৰী লাগে এইখিনি আমি প্ৰভাইড কৰিম, আৰু লগতে যিখিনি মাইনৰ ৰিপেয়াৰিং লাগে এটা মানে ইনষ্টিটিউট বা ট্ৰেইনিং ইনষ্টিটিউট ষ্টাৰ্ট কৰিবলৈ এইখিনি কৰি দিম, তো কৰাই দিম। সেই হিচাপে আমি যিখিনি মাইনৰ ৰিপেয়াৰিং কাম অকণমান কৰাই দিছোঁ, আৰু লগতে যিখিনি ইনষ্ট্ৰুমেণ্টছ বা টুলছ এণ্ড ইকুইপমেণ্টছৰ দৰকাৰ আছিলে, যোৱা বছৰ যিখিনি ফাণ্ড পালোঁ সেইটোৰ পৰা আমি ক্ৰয় কৰি পাৰ্চেছ কৰি আমি ইনষ্টলেশ্যন কৰাৰ কাৰণে মানে এটা প্ৰচেষ্টা চলালোঁ, আৰু সেই হিচাপে আমাৰ বল্লমগুৰি ITI-তো মানে সেইবিলাক সামগ্ৰী আহি পোৱাৰ পিছত আমি CSD মহোদয় আৰু আমাৰ জইণ্ট ছেক্ৰেটাৰী মহোদয় তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াত ভিজিট কৰাৰ পিছত গোটেই যি প্ৰক্ৰিয়া মানে এখন চেণ্টাৰ, এখন ট্ৰেইনিং ইনষ্টিটিউট আৰম্ভ কৰাৰ কাৰণে তেখেতসকলে আগবঢ়ালে, আৰু সেই হিচাপে আজি আমি নথৈ আনন্দিত যে এইখন অঞ্চলৰ ৰাইজেও আমাক দাবী কৰিছিল যে এইখন ITI-টো এনেই পৰি আছে, বেয়া হৈ আছে, আৰু লগতে আপুনি যিহেতু দায়িত্ব পাইছে ডিপাৰ্টমেণ্টত কিবা এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। তো মই নথৈ আনন্দিত যে অঞ্চলৰ ৰাইজে যিটো দাবী কৰিছিলে আজি অফিচিয়েলি অপেনিং হৈ গ'ল। এতিয়া ইয়াৰ ল'ৰা ছোৱালীবিলাকে ট্ৰেইনিং পাব, আকৌ এতিয়া আমি ট্ৰেডছবিলাক আকৌ বঢ়াম, ইনটেক কেপাচিটি বাঢ়ি যাব, আৰু অলৰেডি এনাউন্স হৈ গ'ল যিহেতু আকৌ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব। তো সেইখিনি মই আশা কৰিছোঁ যে এই অঞ্চলত যিমান আনএমপ্লয়েড লোকসকল আছে লাহে লাহেকৈ এটা প্লেটফৰ্ম দিবলৈ সক্ষম হ'ম, আৰু বিশেষকৈ আনএমপ্লয়মেণ্ট ৰিলেটেড যিখিনি সমস্যাখিনি আছে বহুতখিনি মানে এড্ৰেছ কৰিবলৈ সক্ষম হ'ম।